অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে ঘণ্টা বটনটো দবাই দিব ধন্যবাদ। বাহ প্লেসটো কি মজা লাগিছে চাচোন সঁচাই ধুনীয়া বাহ যদিও বতৰটো বেয়া সঁচাই মানুহবিলাক ঠাইখন সঁচাই ধুনীয়া বাহ অপূৰ্ব সুন্দৰ লাগিছে বহুত দিন আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ অঁ আজি আহিলোঁ একচুৱেলি মিনিটত টাইম নাপাওঁ ন সেইটোৱে কামৰ মাজত আজি আহিলোঁ আৰু এইপিনৰ পৰা বেছি ভাল হ'ব চাব সঁচাই সুন্দৰ প্লেচ বাপৰে বাপ চেলফি এটা লৈ লওঁ প্ৰথমতে তাকে মই ভাবি আছোঁ উঠা এতিয়া এইফালৰ হেৰিটো লৈ লওঁ নেকি লোৱা প্ৰকৃতিটো ভাল লাগিছে চটটো লৈ লোৱা এই ফটো লোৱাচোন এইখনত ৰ'বা অকণমান ভিডিঅ' লৈ লোৱা নেকি কি মজা লাগিছে দে পৰিৱেশটো সঁচাই দে মায়ে যিখিনি কৈছিলে সেইখিনি সঁচা একদম সঁচা কৈছোঁ আৰু ব'লচোন এইফালে ব'লা দাদা শুনকচোন আমি মানে দিনতে আহিছিলোঁ ঠাই চাম বুলি কিন্তু আমাৰ মানে ৰাস্তাটো ভুল লাগিলে আমি খামচাং যাব লাগিছিলে এতিয়া কোনপিনে যাম খামচাং যাব লাগিছিলে আগত তিনিআলিতে পাব ইফালে হৈ যাব মানে পাওঁপিনে হৈ যাব কিমান টাইম লাগিব এনেই অলপ আগত ৰাখোঁ দে হেল্ল' এই আমাৰ ঘৰত কিবা দাড়ি চাৰি থকা মানুহ আছে এই দুইজন আছে এই তিনিআলি যাবাৰ আছোঁ তুমি তিনিআলিত ওলাই আছোন এই দাড়ি চাৰি লাম্বা দেখোন জলদি আহ মই যাইছোঁ এই দাদাজনে যে কৈছিলে চাগে ৰাস্তাটো এইটোৱে চাগে এইটোৱে হ'ব চাগে ৰাস্তাটো বেয়া নহয় ৰাতিও হৈ আহিলে মায়ে ৰখি আছে ঘৰত কিন্তু সোনকালে যাব লাগে আৰু কালি এবাৰ ছুটি আছে না সোনকাল ব'লা ৰাস্তাটো দেখোন বেয়া তাকেইতো তাকে বতৰটো বেয়া অন্তৰ্কণ্ঠ শুকাই গৈছে ৰাস্তাটো বিচাৰি পোৱা নাই মেইন কথা কি পানী নাই পানীটো ইয়াত নাই ফুটা নাই নেকি নাই পানী নাই মোৰ ইয়াৰে খাই আছে দে এতিয়া ফোন কৰি দিছিল সেই দুজনে দাড়ি লাম্বা হ'লনে
আমি দিনতে আহিছিলো আমাক যাব দিয়ক অপাধৰা নহয় আমি নহয় আমি প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাব আহিছিলো না বাংলা দেখি নহয় দাদা আমাক যাব দিয়ক দাদা যাব দিয়ক দেউতাৰ নাম নাগেশ্বৰ দাস মাৰ নাম হৰণা দাস মাৰ ৰখি আছে ঘৰত যাব দিয়ক দাদা দাদা যাব দিয়ক তহঁতে কি সিহঁতক মাৰি পেলালি নেকি কিয় মাৰিলি তহঁতে বাংলাদেশী বুলি তহঁতে কেনেকৈ গম পালি দাড়ি চুলি থাকিলে কি মানুহ শপতৰা বা বাংলাদেশী হ'ব নেকি শপতৰাৰ কোনো ধৰণৰ কষ্টিম নাথাকে তহঁতক নিজৰ গাঁৱৰ বুলি চিনাকি দিবলৈ লাজ লাগিব এতিয়া ইহঁত ৰাতি কিয় আহিব আৰে ফুৰিব অহাটো তহঁতি ভালকৈ ফুটা পোছা নকৰাকৈ মাৰি পেলালি তহঁতক মূৰ্খ বুলি ক'লে এতিয়া ভুল নহ'ব তহঁতক মানে কি ক'ম আৰু আজিৰ যুগত তহঁতি জানই এইবাৰ অন্ধবিশ্বাস সপাধৰা কোনো ধৰণৰ সপাধৰা নাই এইবিলাক চব উৰা বাতৰি বিশ্বাস কৰ তহঁতি যোৱা দুদিনমান আগত কাৰ্বি আংলঙত আমাৰ যিটো ঘটনা হৈ গ'ল লজ্জাজনক ঘটনা এটা নীলোৎপল দা আৰু অভিজিৎ দাক মৃত্যুবৰণ কৰিলে সেইটো আচলতে এটা উৰা বাতৰিৰ ফলত হ'ল মানে কি তেওঁলোকক সপাধৰা বুলি ভাবি কিনে এইটো কৰা হৈছিলে এটা কথা আপোনালোকক জনাওঁ যে এই পৃথিৱীখনত কোনো সপাধৰা বুলি বস্তু নাই আচলতে কিন্তু এচাম মানুহে এইটো সপাধৰা বস্তুটো উলিয়াইছে মানে এটা উৰা বাতৰি উলিয়াইছে বা অপপ্ৰচাৰ কৰিছে এই অপপ্ৰচাৰৰ ফলস্বৰূপে আজি নীলোৎপল দা আৰু অভিজিৎ দাক আমি হেৰুৱালোঁ আৰু আমি এইটোৱে কওঁ যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এইটো বেছিকৈ ভাইৰেল হয় গতিকে ছ'চিয়েল মিডিয়াত বেছিকৈ বেয়াখিনি নল'ব ভালখিনি লওক যিমান পাৰে ভাল কাৰণ ছ'চিয়েল মিডিয়াটো ভাল যিকোনো বস্তুৰে এটা ছ'চিয়েল মিডিয়া বুলি নহয় যিকোনো বস্তুৰে এটা ভাল বেয়া গুণ থাকে সেইটো ভাল গুণখিনি লৈ কিনে বেয়া গুণখিনি পেলাই দিয়ক আৰু আমাৰ ইউটিউবৰ চেনেলৰ পৰা এইটোৱে আমি জনাব বিচাৰিছোঁ যে এনেধৰণৰ কোনোবা যদি কেতিয়াবা আৰু আহে মানে এনেকুৱা সৃষ্টি হয় তেতিয়া মানে তেনেকুৱা ধৰণৰ কোনো যেন পদক্ষেপ নলয় তেওঁলোকক যেনেকৈ মাৰিলে এইটো আচলতে উৰা বাতৰিয়ে হৈছে আৰু মই শেষত এইটো কথা ক'ব ওলাইছোঁ যেন আমাক আজি নিজকে অসমীয়া বুলি ক'বলৈ আমি বহুত ঘিণ কৰিছোঁ আৰু আমি শেষত এইটোৱে ক'ব ওলাইছোঁ জয় অসম।